হেল্ল' এভৰিৱান, আপোনালোকক মোৰ চেনেল লোকেল পাকঘৰলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি বিশেষ চাটনিৰ ৰেচিপি। বলকচোন আমি চাটনিটোনো কেনেকৈ বনাইছোঁ সেই বিষয়ে চাই লওঁ। ইয়াৰ বাবে মই লৈ লৈছোঁ মানিমুনি, সৰু মানিমুনিটো লৈ ল'ব, আৰু বিলাহী, মান ধনিয়া, জলকীয়া আৰু অকণমান আদা লৈ লৈছোঁ। এই আটাইখিনি উপকৰণ সকলোৰে ঘৰতে উপলব্ধ। আৰু এতিয়া মিক্সি এটাত এই গোটেইখিনি উপকৰণ দি ল'ম। এই ৰেচিপিটো বনাবলৈ একেবাৰেই সহজ। আপোনালোকে এই ৰেচিপিটো ঘৰত এবাৰ ট্ৰাই কৰক, আৰু ইমানেই সোৱাদযুক্ত যে আপোনালোকে এবাৰ খালে খাই থাকিবৰ মন যাব। আৰু এয়া মই চাওক গোটেইখিনি উপকৰণ মিক্সিত দি লৈছোঁ। এই চাটনিটো স্বাস্থ্যৰ কাৰণে যথেষ্ট পৰিমাণে উপকাৰী, পেটৰ কাৰণে উপকাৰী। আটাইখিনি উপকৰণ মিক্সি মাটিটো দি লোৱাৰ পাছত প্ৰয়োজন অনুসৰি আপোনালোকে নিমখ দিব, আৰু একদম অকণমান পানী আপোনালোকে ভালদৰে যাতে গোটেইখিনি বস্তু মিক্স হৈ যায় তাৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। পানী কিন্তু যথেষ্ট কম পৰিমাণে ব্যৱহাৰ কৰিব। আৰু মিক্সিটো ভালদৰে ঘূৰাই লোৱাৰ পাছত আমাৰ এই সোৱাদযুক্ত ৰেচিপিটো তৈয়াৰ হৈ গ'ল। চাওকচোন, দেখিবলৈ যে ইমান ধুনীয়া লাগিছে নহয়নে? আৰু ঠিক তেনেদৰে খাবলৈও যথেষ্ট পৰিমাণে সোৱাদযুক্ত হৈছে। আপোনালোক সকলোৱে ঘৰত এবাৰ এই বিশেষ চাটনিবিধ ট্ৰাই কৰক।